আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহ। বন্ধু বান্ধৱীসকল, আজিৰ পৰা 3 দিনমান আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিটো ভিডিঅ'ত আৰবিক এলফাবেট কেইটা, আখৰ কেইটা চিনি পোৱাৰ কাৰণে ভিডিঅ'টো দিছিলোঁ, যাৰ সহায়ত নেকি আমি কোৰআন শ্বৰীফখন শুদ্ধকৈ পঢ়িব পাৰিম, চহী পঢ়িব পাৰিম। ইনশাআল্লাহ নিশ্চয় সেই ভিডিঅ'টো চাই সকলোৱে চেষ্টা কৰিছে। আৰু যদি এই ভিডিঅ'টো চোৱা নাই, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, ভিডিঅ'টো চাই ল'ব, আকৌ চেষ্টা কৰিব। মই মোৰ চেনেলত কোৰআন শ্বৰীফ শিকাৰ বাবে খণ্ড খণ্ড হিচাপত কায়দাবিলাক দি থাকিম। এটা এটা খণ্ডত এটা এটা কায়দা দিম, আপোনালোকে চাব, চাই কিনে চেষ্টা কৰিব। মোৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো টেপ কৰি অল অপশ্যনত ক্লিক কৰিব। তেতিয়া মোৰ যেতিয়া ভিডিঅ' দিম মই, আপোনালোকে মোৰ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে পাব। আৰু খণ্ড খণ্ড হিচাপত যেতিয়া আপোনালোকে পঢ়িব, চেষ্টা কৰিব, ইনশাআল্লাহ সোনকালে আমি কম সময়ৰ ভিতৰত কোৰআন শ্বৰীফ শিকিব পাৰিম। মাথো অলপ কষ্ট কৰি আপোনালোকে চেষ্টা কৰিব শিকিবৰ কাৰণে। যদি বুজি নাপায় মোক কমেণ্টত সুধিব পাৰে, মই বুজাই দিম ইনশাআল্লাহ। এতিয়া আমি ভিডিঅ'ৰ ফালে আগবাঢ়োঁ। দ্বিতীয় খণ্ডটো আমি আৰম্ভ কৰিম আজি। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। হামজা জবর আ, বা জবর বা, তা জবর তা, সা জবর সা, জিম জবর জা, হা জবর হা, খ জবর খ, দাল জবর দা, দাল জবর দা, র জবর র, জা জবর জা, সিন জবর সা, শিন জবর শা, صاد জবর স, ضاد জবর দ, ত জবর ত, ظ জবর ظ, আইন জবর আ, غين জবর غ, ফা জবর ফা, قاف জবর ক, কাফ জবর কা, লাম জবর লা, মিম জবর মা, নুন জবর না, ওয়াও জবর ওয়া, হা জবর হা, ইয়া জবর ইয়া। ঠিক এইদৰে আপোনালোকে চেষ্টা কৰিব পঢ়িবৰ কাৰণে, আৰু আনকো পঢ়িবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে কোৰআন শ্বৰীফ শুদ্ধভাৱে পঢ়িব পাৰে। এনেদৰে প্ৰতিটো খণ্ড আপোনালোকে 1 নম্বৰ 2 নম্বৰ খণ্ড হিচাপত পাই যাব। ইনশাআল্লাহ সকলোৱে চেষ্টা কৰিব বুলি আশা ৰাখিলোঁ। যদি আমি চেষ্টা কৰোঁ, ইনশাআল্লাহ অতি সোনকালে আমি কোৰআন শ্বৰীফ শিকিব পাৰিম। আজিলৈ ভিডিঅ'টো ইমানে। শেষত আকৌ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক পোনপ্ৰথমে পাই থাকে। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।